ৰাজু আৰু ভূতৰ সাধু। এখন দেশত ৰাজু নামৰ এজন ল'ৰা আছিল। তাৰ বয়স 14 বছৰ। সি সপ্তম শ্ৰেণীত পঢ়ে। তাৰ ব্যৱহাৰ পাতি বৰ ভাল, সেয়েহে তাক ওচৰ চুবুৰীয়া সকলোৱেই বৰ মৰম কৰে। কেৱল যে পঢ়া শুনা খেলা ধূলাতেহে সি পাৰ্গত তেনে নহয়। তাতোকৈ ডাঙৰ কথা, ল'ৰাটো বৰ সাহসী। খেলত যদি কোনোবাই অন্যায় কৰে তেন্তে সি সোধাই নেৰে। তাৰ ওচৰত কোনেও মিছা কথা কৈ সাৰি যাব নোৱাৰে। পঢ়া শুনাৰ মাজতো সময় উলিয়াই সি দুখীয়া দেউতাকক খেতি খোলাতো সহায় কৰে। এদিনৰ কথা, ৰাজুৰ দেউতাক ঘৰৰ পৰা অলপ দূৰৈত কাউৰীয়ে কা কা কৰাৰ আগতেই শোৱা পাতি এৰি হাল বাবলৈ গৈছে। সেইদিনা আছিল ৰবিবাৰ। শোৱাৰ পৰা উঠি সি ভাবিলে আজি দেউতাকক কিছু সহায় কৰিব। সেইকাৰণে দেউতাকলৈ মাকে বান্ধি দিয়া জলপান লৈ পথাৰলৈ গ'ল। গৰমৰ দিন, সি খোজ কাঢ়ি গৈ আছে। খোজ কাঢ়ি কাঢ়ি তাৰ বৰ ভাগৰ লাগিল আৰু পথৰ দাঁতিত থকা তেঁতেলী গছ এজোপাৰ তলতে অলপ জিৰণি ল'লে। এইদৰে গাৰ ঘাম মচি মচি সি তেঁতেলী জোপাতে আউজি দিলে। এনেতে গছজোপাৰ পৰা এটা ক'লা দীঘল ঠেঙীয়া ভূত জপং জপংকৈ তাৰ ফালে অহা দেখিবলৈ পালে। ভূতটোৰ চকুকেইটা টেলেকা, উঠজুৰি, চিকচিকীয়া, ৰঙা। ৰাজুৰ অলপ ভয় লাগিছে যদিও সি ভয় দেখুওৱা নাই। ভূতটো লাহে লাহে ওচৰ চাপি আহি তাৰ হাতৰ জলপানৰ টোপালটো লৈ গ'ল। তাৰ পিছত ৰাজুৱে এটা ঘোচা মাৰি ভূতটোৰ পৰা একে আজোৰে জলপানৰ টোপালটো কাঢ়ি আনিলে। তাত গছৰ শুকান পাত গোটাই লৈ হাতত থকা মেচৰ কাঠি এটা মাৰি দিলে। লগে লগে জুইকুৰা দপদপকৈ জ্বলি উঠিল আৰু জুইৰ কাষে কাষে সি চিঞৰি চিঞৰি ভগৱানৰ নাম ল'বলৈ ধৰিলে। কাৰণ ভগৱানলৈ ভূতে ভয় কৰে। লগে লগে ভূতটো পলাই পত্ৰং মাৰিলে। তাৰ পিছত সি দেউতাকৰ ওচৰলৈ চিধাই লৰ মাৰিলে। সি যেন তাৰ জীৱনটো কোনোমতে লৈ দেউতাকৰ ওচৰ পালেহি। সি ফোঁপাই ফোঁপাই থকা দেখি দেউতাকে তাক তাৰ কাৰণ সোধাত সি কেনেকৈ ভূতৰ হাতৰ পৰা সাৰি আহিল সকলো কথা বিৱৰি ক'লে। দেউতাকে তাৰ বুদ্ধিমান আৰু সাহসী মনটোক প্ৰশংসা কৰিলে। পিছদিনা সেই কথাটো বায়ুবেগে গৈ ৰাজুহঁতৰ পঢ়াশালিতো ওলাল আৰু তাৰ এনে সাহসিকতাৰ কাৰণে প্ৰধান শিক্ষকে তাক প্ৰশংসা কৰাৰ লগতে বঁটা বিতৰণী সভাত তাক সাহসিকতাৰ পুৰস্কাৰ প্ৰদান কৰিলে। সঁচাকৈ ৰাজুৰ দৰে সাহসী, ধৈৰ্য আৰু বুদ্ধিমান ল'ৰা খুব কম। এই কথাটো পিছদিনা চাৰিওফালে ৰৈ বৈ গ'ল। শিক্ষণীয়: সঁচাকৈ মনৰ জোৰহে আচল কথা। সাহসী লোকক কোনো ভূত প্ৰেতে পাব নোৱাৰে। এটা সপোনৰ কাহিনী। আজিৰ পৰা প্ৰায় অলপ দিনৰ আগতে নগাঁও জিলাৰ পুৰণিগুদামৰ পৰা কিছু নিলগত কলংখুটিৰ পাৰত এখন বৰ ধুনীয়া গাঁও আছিল। গাঁওখন চাৰিওফালে গছ-গছনিৰে ভৰা। নানা তৰহৰ ফল-মূল, শাক-পাচলি পোৱা যায়। সেই গাঁওখনত দীপু নামৰ এটা বৰ দুখীয়া ল'ৰা আছিল। সৰুতেই তাৰ মাক ঢুকাল। দেউতাকে দিনৰ দিনটো হাজিৰা কৰি যি পইচা পায় তাৰে যেনে তেনে এসাঁজ খাই জীয়াই আছে। সি পঢ়াশালিলৈ কেতিয়াবা যায় আৰু কেতিয়াবা কাম বেছি থাকিলে নাযায়। কাৰণ মাক নথকাৰ বাবে ঘৰৰ কাম বন সিয়েই কৰিব লাগে। দীপু বৰ ঈশ্বৰ বিশ্বাসী। সি সদায় পুৱা গধূলি ঈশ্বৰক প্ৰাৰ্থনা কৰিহে পঢ়াৰ টেবুলত বহে আৰু শুবলৈ যাওঁতে সদায় ঈশ্বৰৰ নাম লৈহে টোপনি যায়। এইদৰে দিন গৈ আছে। তাৰ মনত সুখে নাই কিন্তু দুখো নাই। সি ভাবে কৰ্ম কৰিহে মানুহ জীয়াই থাকিব লাগে। কৰ্ম নকৰাকৈ খোৱাটো পাপ। তাৰ সততাৰ কাৰণে আৰু পৰিশ্ৰমী হোৱাৰ কাৰণে ওচৰ চুবুৰীয়া সকলোৱে তাক মৰম কৰে। এদিনৰ কথা, দীপুৱে দিনৰ সকলো কাম বন কৰি ৰাতি খাই বৈ শুই আছে। এনেতে ভগৱান বিষ্ণুৱে চতুৰ্ভুজ ৰূপ ধাৰণ কৰি তাক কৈছে, দীপু, তই বৰ সৎ ল'ৰা। ডাঙৰক তই শ্ৰদ্ধা কৰিবি, কিন্তু কাকো হিংসা নকৰিবি। তই এটা কাম কৰিবি,
তহঁতৰ বাৰীৰ পিছফালে ঢাপত এটুকুৰা লোহা পাবি। তাৰে কমাৰ শালত গৈ এখন কোৰ তৈয়াৰ কৰি আনিবি আৰু সেই কোৰখনেই তোৰ উপাৰ্জনৰ পথ দিব। ৰাতিপুৱা সাৰ পাই সি থৰথৰকৈ কঁপিবলৈ ধৰিলে। সি কি কৰিব কি নকৰিব ভাবি ভাবি স্নান কৰিবলৈ গ'ল। তাৰ পিছত গোহাঁই ঘৰত সোমাই প্ৰাৰ্থনা কৰিলে, প্ৰভু, এয়া তোমাৰেই লীলা। এই বুলি ৰাতিৰ কথাটো মনতে ৰাখি ঘৰৰ ভঙা কোৰখনেৰে বাৰীৰ ঢাপটো খন্দিবলৈ ধৰিলে। সঁচাকৈ এটা বহল লোহা পালে। তাকে লৈ গৈ দীপু ওচৰৰ কমাৰশাললৈ গ'ল আৰু এখন কোৰ বনাই দিবলৈ কমাৰক খাটনি ধৰিলে। কমাৰে প্ৰথমে ভাবিলে ইনো ক'ৰ পৰা মজুৰিৰ পইচা দিব পাৰিব। তথাপি এখন কোৰ বনালে যদিহে সি পইচা দিব নোৱাৰে তেন্তে কমাৰজনে কোৰখনকে ৰাখি থ'ব। এই বুলিয়েই কমাৰজনে অলপমান কষ্ট কৰোঁতেই এখন সুন্দৰ কোৰত পৰিণত হ'ল। দুদিনৰ পিছত দীপুৱে যেনে তেনে কোৰখন বনোৱা মজুৰিটো দি কোৰখন ঘৰলৈ লৈ গ'ল। তাৰ পিছত নাল লগাই ঘৰৰ চুক এটাত থৈ দিলে। দীপুৱে ৰাতি সাৰ পাই দেখে কোৰখনৰ পৰা এটা উজ্জ্বল পোহৰ বিয়পি গোটেই কোঠালিটো পোহৰাই তুলিছে। দীপুৱে প্ৰথমতে ভয় খাইছিল যদিও ভগৱানৰ নাম লৈ পিছদিনা ঘৰৰ আগফালে থকা বাৰীখনত অলপকৈ কোৰ মাৰি মাটি চহাবলৈ ধৰিলে। তাৰ পিছত নানান শাক-পাচলি খেতি কৰিবলৈ ধৰিলে। দুদিনতে তাৰ বাৰীত লাও, জিকা, ভোল আদি লোমা-লোমে লাগিবলৈ ধৰিলে। ইয়াৰ পিছত দীপুৱে চহৰলৈ গৈ প্ৰথমে বস্তা এখন পাৰি শাক-পাচলিবোৰ বিক্ৰী কৰিবলৈ ধৰিলে। দোপাদোপে তাৰ উন্নতি হ'বলৈ ধৰিলে। চহৰৰ সকলো ধনী মানুহে যেন তাৰ শাক-পাচলিলৈ বাট চাই থাকে। অৱশেষত তাৰ উপাৰ্জনেৰে চহৰৰ বজাৰত এখন স্থায়ী শাক-পাচলিৰ দোকান বহুৱালে। লাহে লাহে দেউতাক বুঢ়া হৈ আহিল আৰু দেউতাকক হাজিৰা কৰিবলৈ নিদিয়া হ'ল। দেউতাকে দীপুলৈ এজনী গাঁৱৰে লখিমী ছোৱালীক বোৱাৰী কৰি আনিলে। এইদৰে সিহঁতৰ দিনে দিনে উন্নতি হ'বলৈ ধৰিলে আৰু সৰু পৰিয়ালটোৱে সুখে শান্তিৰে বাস কৰিবলৈ ধৰিলে। শিক্ষণীয়: পৰিশ্ৰমী হ'লে আচলতে মানুহে নিজৰ ভাগ্য নিজেই নিৰ্ণয় কৰিব পাৰে। হাহিৰামৰ বিলৈ: বাবলু এটা বৰ ভাল ল'ৰা। তাৰ কথা-বতৰা, ব্যৱহাৰ-পাতি সকলোৱে প্ৰশংসা কৰে। মুঠতে বৰ অমায়িক ল'ৰা। কিন্তু বৰ দুখৰ বিষয়, বাবলুৰ জন্মৰে পৰা এখন ভৰি চুটি। তথাপিও চকুৰ আগতে যিখিনি কাম পাৰে সকলো নিয়াৰিকৈ কৰি যায়। পঢ়া-শুনাতো বৰ ভাল। সেয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা সি বৰ আদৰ পায়। লগৰ-লগৰীয়াই তাক খুৰা বুলি কয় যদিও সি কেৰেপ নকৰে। কওক, সকলো ভগৱানৰ সৃষ্টি। ভগৱানে যে তাৰ চকুযুৰি হাত দুখন দিছে তাৰ কাৰণে ভগৱানৰ ওচৰত সি কৃতজ্ঞ। বাবলুৰ লগৰীয়াৰ ভিতৰত এটা ল'ৰাৰ নাম আছিল হাহিৰাম। হাহিৰাম যি হাহিৰামেই। তাৰ চকুযুৰি যেন পদুম কলিৰ নিচিনা, গাৰ বৰণ কাৰা হালধিৰ দৰে। মুখে চকুৱে যেন অনবৰতে হাঁহিয়েই থাকে। দুখ বোলা বস্তুটো তাৰ নায়েই। দেখাত ধুনীয়া কাৰণেই তাৰ বৰ অহংকাৰ। পঢ়া-শুনাতো মনোযোগ কম। তাৰ দুষ্টামিৰ কাৰণেই শিক্ষক সকলোৱে তাক বেয়া পায়। কোনোবাই যদি তাক চকুযুৰি ধুনীয়া বুলি কয় স্ফূৰ্তিত সি গৌৰৱত উফন্দি উঠে। যেন তাৰ সীমা নাই। কিন্তু সি বুজা নাই যে ঈশ্বৰৰ সৃষ্টিত সকলো ধুনীয়া। হাহিৰামে কথাই প্ৰতি বাবুলক খুৰা বুলি হাঁহে। কিন্তু বাবলুৱে নীৰৱেই সহি থাকে। সি ভাবে হয়তো সিটো সঁচাকৈয়ে খুৰা, গতিকে হাঁহিব পাৰিছে যেতিয়া কোনোবাই হাঁহক, তাৰ কোনো ভাবিবলগীয়া নাই। তেতিয়াই তাৰ অন্ধ ল'ৰা-ছোৱালীৰ কথা ভাবিলে মনটো সেমেকি যায়। কাৰণ তাৰ ভৰিটো চুটি যদিও পৃথিৱীখনতো চাব পাৰিছে। কিন্তু অন্ধসকলে যে একোৱেই দেখা নাই, কিমান যে তাহাঁতৰ দুখ। আন এদিনৰ কথা, বাবলু যেতিয়া নৱম শ্ৰেণীত পঢ়ে, তাৰ ঘৰৰ পৰা বিদ্যালয়লৈ 2 কিলোমিটাৰৰ দূৰ। গতিকে সি শোৱাৰ পৰা সোনকালে উঠি সকলো কাম-বন কৰি
খাই বৈ ঘৰৰ পৰা সোনকালে পঢ়াশালীলৈ ওলায়। কাৰণ সি দুপিয়াই খোজকাঢ়ি আহোঁতে সময় লাগে আৰু যথা সময়ত পঢ়াশালীত উপস্থিত হয়। শিক্ষকে কোনোদিনাই তাক পলম হোৱা বুলি গালি দিব লগা হোৱা নাই। সি সোনকালে পঢ়াশালীলৈ অহা দেখি হাঁহিৰামে ঘৰৰ পৰা ঠাট্টা মাৰি হাঁহি চিঞৰি কয়, ঐ বাবলু, তোৰ কাৰণে পঢ়াশালীখন পুৱাইহে নেকি? কিন্তু বাবলুৱে একো নামাতে। আনহাতে হাঁহিৰামৰ চাইকেলেৰে পঢ়াশালীলৈ যায় যদিও সদায় পলম হয় আৰু শিক্ষকৰ পৰা গালি খাবলগীয়া হয়। সি নীলাজৰ দৰে হাঁহি মাৰিয়েই উৰাই দিয়ে। এইদৰে দিন গৈ আছে। এদিন দুয়ো প্ৰৱেশিকা পৰীক্ষা পাছ কৰিলে আৰু হাঁহিৰামে চহৰৰ কলেজ এখনত নাম লগালে। বাবলুৱে কিন্তু সুখ্যাতিৰে পাছ কৰাৰ পিছতো গাঁৱৰ এখন কলেজতে পঢ়িলে। এইদৰে সময় গৈ আছে। এদিন হঠাতে এটা দুৰ্ঘটনা ঘটিল। সকলো দৌৰা ঢাপৰা লাগিল। কি হ'ল? গাঁৱৰ মানুহে দেখে যে হাঁহিৰামৰ বাইক দুৰ্ঘটনা হৈছে। দেউতাক নথকা অৱস্থাত হাঁহিৰামে বাইকখন লৈ ঘৰৰ পৰা আহি চাৰিআলিটো নাপালেহিয়েই মাৰি দিলে এখন চলন্ত ট্ৰাকত। লগে লগে সি উফৰি উঠিল। চাৰিওফালে হুলস্থুল লাগিল। তাক লগে চিকিৎসালয়লৈ নিয়া হ'ল। মানুহটো বাচিল, কিন্তু দুখৰ বিষয় যে তাৰ চকু দুটা চিৰদিনৰ কাৰণে হেৰুৱাব লগা হ'ল। বেচেৰা বাবলুৱে তাৰ কাষত থাকি বহুত বুজালে। এতিয়াহে হাঁহিৰামে বুজি পালে যে ভগৱানৰ সৃষ্টিত সকলো ধুনীয়া। কোনেও কাকো হাঁহিব নাপায়, বৰং যিখিনি পাইছে সেইখিনিকেই ভগৱানক কৃতজ্ঞতাহে জনাব লাগে। শিক্ষণীয়: লোকক হাঁহিলে নিজেই ফল ভোগ কৰিব লগা হয়, গতিকে কাকো হিংসা কৰিব নাপায়। সত্যৰ সদায় জয়। বহুদিনৰ আগৰ কথা। এখন গাঁৱত যদু নামৰ এজন ল'ৰা আছিল। সিহঁত বৰ দুখীয়া। দেউতাকে লোকৰ ঘৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰে। এবাৰ দেউতাক টান নৰিয়াত পৰিল। ওচৰৰ হস্পিতাললৈ গ'ল যদিও ভালদৰে ঔষধ খাব নোৱাৰি মৃত্যুমুখত পৰিল। যদুৰ মাকে দেউতাক ঢুকোৱাৰ পিছত চাৰিওফালে অন্ধকাৰ দেখিলে। তথাপিও মনত সাহস গোটাই একমাত্ৰ ল'ৰাটোক মানুহ কৰাৰ আশাৰে লোকৰ তাঁত-সুত বৈ স্কুলত নাম লগাই দিলে। তেতিয়া যদুৰ বয়স আছিল মাত্ৰ ৬ বছৰ। স্কুলত নাম লগাই দিয়াৰে পৰা যদুৱে মন পুতি পঢ়িবলৈ ধৰিলে। মাকেও লোকৰ কাম বন কৰে যদিও অতি নম্ৰ আৰু ভদ্ৰভাৱে অতি সৎ শিক্ষাৰে তাক শিক্ষিত কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিলে। লগৰ দুটামান ল'ৰা অতি দুষ্ট যদিও তাক সেই দুষ্ট ল'ৰাকেইটাৰ সংগ এৰুৱাই দিলে। কাৰণ সংগ দোষ বৰ বেয়া বস্তু। একেটিয়েই পো তাকো যদি নষ্ট হয় কি হ'ব? এই কথা সদায় যদুৰ মাকে মনত ৰাখে। যদুৰ অমায়িক ব্যৱহাৰ স্কুলৰ শিক্ষকসকলো বৰ সন্তুষ্ট। সদায় তাক ভাল হ'বলৈ আশীৰ্বাদ দিয়ে। এইদৰে সি দোপত দোপে আগবাঢ়ি গ'ল। তাৰ স্কুলৰ ডেওনা পাৰ হৈ সি কলেজ পালেগৈ। কলেজতো মাকে অতি কষ্টৰে তাক পঢ়ুৱালে। সি ৰাতিপুৱা গধূলি টিউচন কৰে। এইদৰে চলি যায়। এনেকৈয়ে এদিন CBSE পাছ কৰিলে আৰু চাকৰি পাই টিউচন কৰিয়েই ঘৰখন চলাবলৈ ধৰিলে। ইফালে মাকৰ বয়স হৈ আহিল। আগৰ দৰে কাম বন কৰিব নোৱাৰা হ'ল। এদিনৰ কথা। সেইদিনা আছিল ৰবিবাৰ। যদু টিউচন কৰি বজাৰ কৰিবলৈ বুলি ওলাই গৈছিল। এনেতে এটা লেডিজ বেগ বাটতে পৰি থকা দেখিবলৈ পালে। যদুৱে ভাবিলে এই বেগটো বুটলি নি গৃহস্থক চমজাই দিব, নহ'লে বেলেগ মানুহৰ হাত লাগিলে কি হ'ব। সেয়েহে বেগটো লৈ ভয়ে ভয়ে ঘৰ পালেগৈ আৰু কঁপিবলৈ ধৰিলে। সি ভাবিলে কোনোবাই যদি তাক চোৰ বুলি কয় কি হ'ব। সেয়েহে বেমাৰী মাকক সি কথাটো ক'লে আৰু অতি সৎ স্বভাৱৰ মাকে বেগটো খুলি চাই দেখে এটা দামী মোবাইল আৰু নানান নথি পত্ৰকে আদি কৰি টকা অলপো আছে আৰু সোণৰ বস্তু দুই এপদো তিৰবিৰাই থকা দেখিবলৈ পালে। যদুৰ মাকে আচৰিত হ'ল আৰু তাক লগে লগে থানাত বেগটো দিবলৈ ক'লে। যদুৱে দৌৰি আহি বেগটো থানাত দিলে। থানাৰ পুলিচে ফোনত
থকা নম্বৰ এটালৈ ফোন কৰি জনাই দিলে যে বেগটো থানাতে আছে। আচৰিত কথা যে বেগটো এগৰাকী অতি উচ্চ পৰ্যায়ৰ চাকৰিয়ালৰ আছিল। তেখেতে আহি বেগটো চালে আৰু ক'লে, কটা একো হানি বিঘিনি হোৱা নাই, যেনেকৈ আছে তেনেকৈয়ে পোৱা গৈছে। কোনে এই বেগটো পাইছিল? সোধপোছ কৰি মানুহগৰাকীয়ে যদুৰ ঘৰত গৈ লগ কৰিলে আৰু নানান উপহাৰ দিবলৈ বিচাৰিলে। কিন্তু যদুৱে একো উপহাৰ ল'বলৈ মান্তি নোহোৱাত শিক্ষাগত অৰ্হতাৰ কথা জানি এটা ভাল চাকৰি দিলে। সেইদিনৰ পৰা সি সুখে সন্তোষে দিন কটাবলৈ ধৰিলে। শিক্ষণীয়: সৎ পথত চলিলে ভগৱানেও সহায় কৰে।